welcome back to my গৈ আছোঁ 31st পাৰ্টি খাবলৈ গুঞ্জনহঁতৰ তাত। এতিয়া তাত গৈ লওঁ, বজাৰ কৰিব যাব লাগিব, তাৰপৰা বনাব লাগিব, খাব লাগিব। পিকনিক হেৰিয়াত আহি পাই গ'লো জেগাত থৈ পেলাই আমাৰ ৰংদলি আহি আছে। আমাৰ মানুহ ইমানে হয়নে চাৰিটাই তো পিকনিক কৰোঁতে মানুহ কিমান 15-20টামান হ'ব। তেতিয়া শেষত গৈ আছে আমাৰ চাৰিটা, এজনী আমাৰ ৰাংঢালি। তো এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ। এটা আগত ৰখি আছে দুদুমণি, তাৰপৰা পইচাটো লৈ লওঁ, তাৰপৰা ডাইৰেক্ট পিতাই কি ল'ব পাৰোঁ চাই লওঁ। যদি মিলি যায় লৈ আছোঁ আৰু মই পিছত চব দেখুৱাই আছোঁ মানে কি লওঁ। বৰ এজন এয়া তো এজন আছে। এতিয়া মানে বাচিলেগে 5টা 20টা মানৰ পৰা এতিয়া পাৰ্টিত আছেগে 5টা। ধুনীয়া হৰি মানে আজি বহুত দিনৰ মূৰত এটা লগক পাই গ'লোঁ। কেনেকুৱা লাগিছে? মজা লাগিছে। তো এইফালে এজনে মেনেজ কৰি আছে। চ' পাৰ্টিটো হ'ব আৰু বিন্দাছ মানে। ত' আমাৰ লগত পাৰ্টি খাবিনে? হে এইবোৰ ডাঙৰ মানুহ এক্সট্ৰাকৈ খায় মানে। আমি নতুন শ্বৰ্ট ফিল্ম বনাই আছে তো ডাঙৰ মানুহ আজিকালি। তো এতিয়া বিন্দাছ বজাৰটো কৰি ল'লোঁ। এতিয়া বজাৰ লৈ তাৰপৰা ইয়াত সোমাই আছে অকণমান। তো এতিয়া কি হ'ব এতিয়া তালৈ গৈ লওঁ। মানে দুটামানে তাত কাম কৰি আছে, বনোৱা মেলা যি হয় এইবিলাক। এই আমাৰ বিপ্লৱৰ লগত লৈ আহিছোঁ মানে সিও আছে আৰু তো আমাৰ ৰাস্তা এয়া গতি। তো এইডোখৰত এতিয়া ৰখিলে মানে আমি বাজেটটো মিলাই লৈছোঁ। তো এয়া বিপ্লৱ এই বাজেটটো মানে চাই আছে ক'ত কিমান ল'লে পইচাটো। তো এতিয়া দুটামানটো তাত কাম কৰিয়ে আছে। অকণমান ৰখি লৈছোঁ যে কামটো বাৰু যাতে আমি অকণ বাচিব পাৰোঁ। তো এনেকৈ ৰখি আছোঁ। তো এয়াটো আমাৰ ৰাস্তাটো যোনটো এতিয়া মানে গছ চছ কাটি শেষ, 4 লাইন আহি আছে। তো বিপ্লৱ কিবা এটা কৈ দে আকৌ। পাৰ্টিটো কেনেকুৱা হ'ব কৈ দে। মজা হ'ব। ইয়াত আহি পাই গ'লোহি বিন্দাছ মানে পিকনিক প্লেচ। ইখন বুঢ়ী দিহিং চব মোবাইল যায় পাব। গুঞ্জন কিবা এটা কৈ দে আকৌ। চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড কমেণ্ট কৰি দিব। কমেণ্ট কিবা এটা দেখি। তো এতিয়া মানে গাহৰিটো প্ৰথম বইল কৰিব লাগিবতো। ইয়াত জুই ধৰি আছোঁ, নদীৰ কাণত পূৰা বতাহ মাৰি আছে। জুই জ্বলোৱা ষ্টাইলেই বেলেগ। ওপৰত কাপোৰ দি থৈছোঁ অলপ, তলত এতিয়া জুইকণ ধৰিম আৰু চাই থাকক কি হৈ থাকে মানে দেখুৱাই থাকিম গোটেইখিনি হয়নে। এইটো 2024 একদম লাষ্ট ব্লগ মানে 2024 ব্লগটো ভালকৈ বনাব নাপালোঁৱে। তো এতিয়া 2025তো ইমানকৈ ব্লগ নাহিব, খুব কম আহিব চাগে। কিন্তু যিকেইটা আহিব মানে ভাল আহিব। মাঘৰ বিহু ভিডিঅ' আহিব ধুনীয়া। তাৰপৰা 2024 কিনো কম, চব শেষ হৈ গ'ল। চব শেষ মানে 10ৰ লগৰখিনি গ'ল আৰু গ'ল, চব হেৰাই গৈ আছে। এতিয়াও 2 টকা এটা হেৰালে। 2025টোৱে মানে 2024টোৱে চব লৈ গুচি গৈছে আৰু একো ক'বলৈও নাই। সেই লগৰখিনিতো হেৰালেই আৰু ঢেৰ বস্তু হেৰাইছে। এতিয়া 2 টকা এটা গৈ আছোঁ বিন্দাছ। কলপাত এখিলা কাটি আনো, শাকখিনি কাটি থ'বলৈ। তো যতন ইমান নাই, তো অকণমান দূৰ মানুহৰ ঘৰৰ পৰা জেগাডোখৰত কলপাত কাটিবলৈ আহি আছোঁ। এটা ঘৰলৈ গ'ল, ঘৰৰ পৰা আহিব এতিয়া পিঁয়াজ চিয়াজ থাকি আহিলে তাত, পিঁয়াজটো আনিব গৈছেহি। তো গাইজ এতিয়া মানে আমি শাক চাক কাটি আছোঁ। এই টুটু এতিয়া বিলাহী কাটি আছে। বিপ্লৱ বহুত দেৰি মূৰত কিবা এটা কৈ দিয়া। মই বহুত দিন নাহোঁ, মই সোনকালে আহোঁ সদায়। সোনকালে আহে, অথনিৰ পৰা নাই মানে মানুহটো ঘৰলৈ গুচি গৈছিলে। তো এতিয়া এই আমাৰ গুঞ্জন বিলাহী পেটু কাটি আছে বোলে। তো ইয়াত আমাৰ গাহৰিখিনি নদৌখাওঁ বাৰু, ঢাকি থৈছোঁ। এই গাহৰি ফেচবিল ভিডিঅ' আহিব এতিয়া। তুমি মোৰ জীৱনৰ উমনি কুকুৰাত মানে এটা বস্তু বনি আছে। এইফালে আমাৰ উমনি কুকুৰা এই উমনিত আছে। মনি কুকুৰা कौन से कलर के चड्डी पहने हो बता दो ना। তো এইফালে আকৌ টিমমেট এটা এজন আহি গ'ল। এইজনা আমাৰ কি ডেণ্ডুপা আছে আৰু কণা আৰু মানে আমাৰ আগৰ লগৰখিনিতো প্ৰায় নাইকিয়া হৈ গ'ল।
মানে আমাৰ যোনটো গ্ৰুপটো আছিলে সেই গ্ৰুপটোত মানে প্ৰায় পাৰ্টি খোৱা মানুহ আছিলে 20টা মানে আমাৰ আগৰ যোনখিনি লগাইছিলে 20টামান আছিলে এতিয়া তাৰপৰা গৈ 6টা তাৰপৰা নেক্সট ইয়েৰ 2026ত যেতিয়া আমি পাৰ্টিটো খাম তেতিয়া কেইটা থাকিব কচোন অনুমান কৰ এতিয়া কেইটা আছে এতিয়া 6টা এতিয়া থাকিবতো 4টা 4টা মই কৈছোঁ 2টা বিপ্লৱ মই আৰু কোনো নাই মানে গুঞ্জন আহিব এতিয়া মানে গাহৰি কাৰ্যটো সমাপ্ত হৈছে এইফালে ব্ৰইলাৰ বনিব এতিয়া তেল ঢালা হৈছে ব্ৰইলাৰ এয়া ইয়াকো বনাই দিম অঁ ইয়াক বনাই খুৱাই দিম মানে সেইটো কৈ আছোঁ ই পেট চেট এতিয়া মহাই লৈছে ন পূৰা ফিটাই বহাব পেটিডাল খুলি ল'ব আৰু তাৰপৰা এয়া আমাৰ গুঞ্জন কোলাটো দেখাই নাই এইফালৰ পৰা সৰু পোহৰটো পৰি থাকিব নাই তো এয়া তো এতিয়া বিন্দাছ বনাই এবাৰ ডেণ্ডুপ্পা একদম ভাত আনিলোঁ এয়া ভাত আনি আমি চব বহি আছোঁ তো বোলো খাই দিওঁ আৰু কি হয় কেনেকৈ বিটাই তোৰ মালটো চাই ল'ব লাগিব কমকৈ মই প্ৰতিবাৰে পাওঁ এবাৰ মানে অলপ সৰহকৈ পাব লাগিব আৰু এবাৰ মানে ডাঙৰ কাহিনী মানে এবাৰ আমাৰ এই ছোৱালীজনী মানে বস্তু বিটাই আহিছিলে আৰু ইয়াক গাহৰি দিছে তাৰপৰা ই কৈছে মোলৈ বোলে চব আলুৱে আহিলে বোলে মাংস নাই আহা তাৰ কাঁহীখন চাইছোঁ গোটেইখিনি গাহৰিয়ে আলু অকল 200 এইটো সকুৱাটো এইটো এইফালে তোমাৰ হৈ গ'ল ব্ৰইলাৰ এইফালে হৈ গ'ল তোমাৰ গাহৰি এইফালে চব খাম বুলি বহি আছোঁ মানে ৰখি আছোঁ তো কাইলৈ আকৌ ইয়াৰ বাৰ্থডে আকৌ ইয়ালৈ আহিবই লাগিব এতিয়া ভাত খাবলৈ খাব লাগিব এতিয়া খাই লওঁ ডিজিখন পাৰি লওঁ একে খোৱা জেগাত পুৰা হৈ গ'ল এতিয়া মাংস এতিয়া খাব পৰা নাই ন কইনাই ভাত খাই আছে বিপ্লৱ কেৰাহীত বিয়াত বৰষুণ দিব আৰু তোৰ তো মানে আমাৰ খাই হৈ গ'ল এয়া এজন ইয়াত দি আছে চাটটো মানে হৈ গ'ল খাই মেলি মানে আমি উঠি দিলোঁ তো এতিয়া বহুত দিনৰ মূৰত লগৰখিনিতো লগ পাইছোঁৱে এই মানে নতুন বছৰো আহিব ইহঁতিকেইটাও যাবগৈ মানে সিহঁতি চব ৰুমে যাবগৈ তাৰপৰা লগৰখিনিতো আৰু লগ পোৱাটো নহয় চ' আজি পাৰ্টিটো খাই দিলোঁ চ' ভাল লাগিলে এনেকৈ লগৰখিনি লগ পাই দিলোঁ সেইখিনি বহুতখিনি লগৰ লগ নাপালোঁ চ' এয়া এইটো লগৰ কাঁহী বাতিকেইটা এতিয়া ধুই লওঁ এনেকৈ যেনেকৈ লেতেৰা কৰিছোঁ সেনেকৈ চাফাও কৰি থৈ গৈছোঁ 10টামান এইবোৰ মানে জ্ঞান চবে জানিব লাগে যে কেনেকৈ খাই বৈ চাফা কৰি যাব লাগে চব জানিব লাগে এইটো ডিপ্লৱৰ লগৰ এইটো ডিপ্লৱ একে লগে থাকে চুমা এটা খাই দিয়া আমাৰ টুটু আহি গ'ল এইটো গাহৰি নাপালে বোলে চব আলু পালা নাই জোৰ চাগে কোৱা মই মাইক নাই লগোৱা বিয়াত দুখ এই ইপাৰলৈ কোৱা নাই তোমাক কৈ আছিলোঁ তো এতিয়া কাঁহী বাতিখিনি ধুই লওঁ তাৰপৰা ব্লগটো বেছি দীঘল আৰু নহয় মানে দীঘল হ'ল আজি ব্লগটো এতিয়া ব্লগ অফ হ'ব আৰু যোনে ইমানখিনিলৈকে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অলপ ছেট কৰি দিব তো গাইজ আজিলৈ ইমানেই আজি ভিডিঅ' শেষ চব এতিয়া বস্তা চস্তা বান্ধি চব এতিয়া আমি যাব ওলালোঁ বাই বাই এই NRCৰ নাম নাহিলে দে অসমেই পলাই আছে লৈ লোৱা অঁ চ' এইফালে চব এতিয়া আমাৰ NRCৰ নাম নাহিলে এতিয়া অসমেই পলাই দিলোঁ এই নামৰূপৰ দিনেশ গাইটো থ্ৰী আহি আছে নহয় প্ৰমোচন পাইছোঁ থ্ৰী আহি আছে এটকাও নিদিয়ে আজিলৈ ইমানেই আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই